1200 দিন ধৰি বনোৱা এখন পানী জাহাজ আটলান্টিক মহাসাগৰত ডুব গৈছিল মাত্ৰ 2 ঘণ্টাৰ ভিতৰতে আৰু এই জাহাজখনে আছিল টাইটানিক জাহাজ। তো আজিৰ এই ভিডিঅ'টোত আপোনালোকক মই ক'বলৈ চেষ্টা কৰিম যে টাইটানিক জাহাজ ডুবাৰ আসল কাৰণ বাৰু কি আছিল। তো সম্পূৰ্ণ ভিডিঅ'টো আপুনি চাই থাকিলে আজি জানিব পাৰিব যে আসলতে টাইটানিক জাহাজখন কেনেকৈ কি হৈ মানে টাইটানিক জাহাজখন ডুব গৈছিল আটলান্টিক মহাসাগৰত। তো তাৰ কাৰণে আপোনালোকে এটা এই ভিডিঅ'টোত এটা লাইক কৰি এতিয়াই দি দিয়ক। আৰু এই যে টাইটানিক জাহাজখন বনাওঁতে প্ৰায় 3 বছৰ সময় লাগিছিল আৰু 3 বছৰ কমপ্লিট হোৱাৰ পিছত টাইটানিক জাহাজৰ প্ৰথম যেটো মানে এই টেষ্টিংটো কৰিছিল যি কোম্পানীয়ে মানে টাইটানিক জাহাজখন বনাইছিল আৰু এই যেটো কোম্পানীটোৱে যেতিয়া টেষ্টিং কৰোতে মানে টাইটানিক জাহাজ এবাৰতে সম্পূৰ্ণৰূপে যিবিলাক টেষ্ট আছে এই টেষ্টবিলাক মানে পাৰ কৰি আহিব পাৰিছিল। আৰু এই কাৰণে এই টাইটানিক জাহাজক এই যেটো কোম্পানী আছে বা যিসকল তাৰ লোক আছিল মাৰ্কেটিঙৰ তেওঁলোকে মানে নাম দিছিল আনচিংকেবল টাইটানিক। ইয়াৰ অৰ্থটো হ'ল যে এই জাহাজখন পানীত মানে কেতিয়াও ডুব নাযায় আৰু এই আনচিংকেবল টাইটানিক এনেকৈ কৰি টাইটানিক জাহাজক মানে বহুত বেছি ফেমাস কৰি দিছিল সেই সময়ত। আৰু এনেকৈ 1912 চনৰ 10 এপ্ৰিলৰ দিনাখন টাইটানিক জাহাজৰ যেটো প্ৰথম যাত্ৰা এই যাত্ৰাটো আৰম্ভ হৈছিল ইংলেণ্ডৰ এটা পোৰ্টৰ পৰা নিউয়ৰ্কলৈ আৰু 10 এপ্ৰিলৰ পৰা 17 এপ্ৰিলৰ ভিতৰতে মানে এই টাইটানিক জাহাজখন গৈ পাব লাগিছিল নিউয়ৰ্কৰ সেই যেটো পোৰ্ট আছে সেই পোৰ্টটো লৈকে। আৰু এই টাইটানিক জাহাজত প্ৰায় 1500 লোক সেই সময়ত উঠিছিল আৰু তেওঁলোকৰ ঘৰৰ মানুহক বিদায় দি 1912 চনৰ 10 এপ্ৰিলৰ দুপৰীয়া যাত্ৰা আৰম্ভ কৰিছিল আটলান্টিক মহাসাগৰৰ ওপৰেৰে টাইটানিক জাহাজৰ ওপৰত। আৰু এনেকৈ টাইটানিক জাহাজখন বহু স্পিডত যি টাইটানিকৰ কেপ্টেইন আছে এই কেপ্টেইনে লৈ গৈ আছিল আৰু এই যেটো স্পিড আছিল এই স্পিডটোৱে আছিল একমাত্ৰ এটা ডাঙৰ ভুল। কাৰণ টাইটানিকৰ যেটো ৰেপুটেশন এই ৰেপুটেশনটো যাতে বেয়া নহওক আৰু টাইটানিক যাতে সময়মতে গৈ পায় নিজৰ যেটো জায়গা নিজৰ যেটো ডেষ্টিনেশন তাৰ কাৰণে যেটো কেপ্টেইন আছে কেপ্টেইনে টাইটানিকৰ যেটো স্পিড লিমিট তাতকৈ মানে বহুত বেছি স্পিডত এই যে টাইটানিক জাহাজখন আছে এই জাহাজখন লৈ গৈ আছিল। আৰু এনেকৈ এদিন দুদিনকৈ 3 দিন পাৰ হ'ল আৰু 14 এপ্ৰিলৰ নিশা 1912 চনৰ মানে 14 এপ্ৰিলৰ নিশা টাইটানিক জাহাজৰ আগত গৈ থকা এখন জাহাজে ওয়্যাৰলেছৰ এটা সিগনেল পঠালে যে আগত আমি দেখা পাইছো এটা ডাঙৰ বৰফৰ টুকুৰা যেটো টুকুৰা এখন ফুটবল ফিল্ডৰ সমান। আৰু সেই যেটো সেই মেছেজটো দিছিলে টাইটানিক জাহাজৰ আগত গৈ থকা এখন জাহাজে টাইটানিক জাহাজক মানে ওয়াৰ্ন কৰিছিল যে আগত আমি এটা বৰফৰ টুকুৰা দেখিছো যেটোৰ বৰফৰ টুকুৰা বহুতেই বেছি ডাঙৰ। কিন্তু দুৰ্ভাগ্যৰ কথাটো আছিল যে টাইটানিক জাহাজৰ সেই যিসকল লোক আছিল যিসকল ওয়্যাৰলেছত কাম কৰা লোক আছিল তেওঁলোকে মানে এই যেটো এই মেছেজটোক মানে গুৰুত্বই নিদিলে। তেওঁলোকে এই মেছেজটো মানে ভালকৈ নপঢ়িলে ওয়্যাৰলেছৰ যেটো মেছেজ আহিছিল আৰু এই মেছেজটো এবাৰ দুবাৰ নহয় প্ৰায় 6 বাৰলৈকে সেই জাহাজখনে কৈ দিছিল যে আগত আছে এটা বৰফৰ টুকুৰা তোমালোকে ভালকৈ আহিবা। কিন্তু সেই টাইটানিক জাহাজৰ যিসকল ওয়্যাৰলেছত কাম কৰা লোক আছিল তেওঁলোকে মানে এই মেছেজটোত গুৰুত্বই নিদিলে। আৰু এনেকৈ সেই যেটো বৰফৰ টুকুৰা আছিল সেই বৰফৰ টুকুৰাৰ পিনে মানে টাইটানিক জাহাজ তীব্ৰ গতিত আগবাঢ়ি আছিল। কিন্তু এতিয়াও টাইটানিক জাহাজক বচোৱাৰ উপায় আছিল কাৰণ টাইটানিক জাহাজৰ ওপৰত যিসকল পঢ়াদাৰ লোক আছিল তেওঁলোকে মানে এনি টাইম চাই থাকে যে ক'ত বৰফৰ টুকুৰা আছে ক'ত কি আছে আগত কিবা বিপদ হ'ব পাৰে নেকি। কিন্তু টাইটানিক জাহাজত থকা সেই যিসকল পঢ়াদাৰ আছিল সেই পহৰাদাৰ কেইটাৰ লগত সেই দিনাখন নাছিল এটা বস্তু আৰু সেই বস্তুটোৱে আছিল দূৰবীন। আৰু দূৰবীন এই টাইটানিক জাহাজত নথকাৰ বাবে টাইটানিক জাহাজৰ যিসকল পহৰাদাৰ লোক আছিল তেওঁলোকে এই বৰফৰ টুকুৰাটো দূৰৰ পৰা মানে দেখা নাপালে। আৰু যেতিয়া টাইটানিক জাহাজ সেই বৰফৰ টুকুৰাটোৰ আটলান্টিক মহাসাগৰত ভাহি থকা বৰফৰ টুকুৰাটোৰ পুৰা ওচৰ গৈ পালে মানে একদম ওচৰ গৈ পালে তেতিয়া মানে পঢ়াদাৰে গম পালে যে আগৰ এটা ফুটবল ফিল্ডৰ সমান আকাৰৰ বৰফৰ টুকুৰা আছে। কিন্তু তেতিয়ালৈকে মানে বহুত বেছি দেৰি হৈ গৈছিল কাৰণ টাইটানিক জাহাজৰ যেটো স্পিড সেই স্পিডটো মানে আগৰে পৰা লিমিটেডকৈ বেছি হৈ আছিল আৰু এই কম সময়ৰ ভিতৰতে টাইটানিক জাহাজক নিজৰ ডাইৰেকশ্যনৰ পৰা মানে চেঞ্জ কৰাটো সম্ভৱ নাছিল। কিন্তু তাৰ পিছতো টাইটানিক জাহাজৰ যি কেপ্টেইন আছে কেপ্টেইনে বহুত বেছি চেষ্টা কৰিলে যাতে এই টাইটানিক জাহাজখন গৈ সেই যেটো বৰফৰ টুকুৰা সেই বৰফৰ টুকুৰাটোত যাতে খুন্দা নামাৰে। আৰু তাৰ কাৰণে টাইটানিক জাহাজৰ কেপ্টেইনে ইঞ্জিন বন্ধ কৰি দিলে আৰু লগতে টাইটানিক জাহাজৰ যেটো ডাইৰেকশ্যন সেইটো চেঞ্জ কৰিব মানে বহুত বেছি ট্ৰাই কৰিলে। আৰু এনেকৈ ডাইৰেকশ্যনটো চেঞ্জ হ'ল যদিও টাইটানিক জাহাজৰ আগত থকা ফুটবল ফিল্ড সমানৰ যেটো বৰফৰ টুকুৰা
এই টুকুৰাটো টাইটানিক জাহাজৰ যি মিডিল যি মাজ আছে এই মাজ অংশত মানে বহুত জোৰে খুন্দা মাৰিলে আৰু বহুত জোৰে খুন্দা মৰাৰ ফলত টাইটানিক জাহাজৰ ভিতৰত থকা যিবোৰ ষ্টিলৰ বস্তু আছিল এই বস্তুবিলাক মানে ভাঙি চিঙি ওলাই গ'ল আৰু টাইটানিক জাহাজত লাহে লাহে মানে পানী সোমাব ধৰিলে কিন্তু টাইটানিক জাহাজক এনেকৈ ডিজাইন কৰিছিল যে তিনিটা ফ্ল'ৰলৈকে পানী সোমালেও টাইটানিক জাহাজ মানে ডুব নাযায় আৰু সেই কাৰণেতো নাম দিছিল যে টাইটানিক জাহাজ আনচিংকেবল কিন্তু লাহে লাহে পানী সোমাই সোমাই তিনিটা ফ্ল'ৰ পাৰ হৈ এতিয়া মানে পানী 4th ফ্ল'ৰলৈকে গুচি গৈছিল আৰু তেতিয়া এই যি টাইটানিক জাহাজৰ কেপ্টেইন আছে কেপ্টেইনে টাইটানিক জাহাজৰ কথা বাদ দি এতিয়া এই টাইটানিক জাহাজত থকা যিসকল লোক আছে এই লোকসকলৰ যিটো জীৱন এই জীৱনটো ৰক্ষা কৰাৰ কাৰণে মানে বেছি গুৰুত্ব দিছিল আৰু লগে লগে এই যি লোক আছে এই লোকসকলক এলাৰ্ট কৰি দিলে যিসকল লোক আছে আৰু তেওঁলোকক যি মানে টাইটানিক জাহাজত থকা যিবোৰ মানে সৰু সৰু নাও এনেকুৱা নাওত মানে উঠাই মানুহসকলক পানীত মানে নমাই দিব বুলি ক'লে কিন্তু ইয়াতেও এটা আছিল আচৰিত ঘটনা সেইটো হ'ল যে টাইটানিক জাহাজত এনেকুৱা সৰু নাও ৰখাৰ মানে কেপাচিটি আছিল 32খন কিন্তু টাইটানিক জাহাজত তেতিয়া আছিল মাত্ৰ 20খনহে বোট এনেকুৱা সৰু নাও মাত্ৰ 20খন আছিল কিন্তু মানুহ আছিল 1500 তো ইমান মানুহক কেনেকৈ এই 20খন নাওত পঠাব আৰু যিসকল মানে ভিআইপি লোক আছিল এই ভিআইপি লোকসকলে আগতে মানে এই যিসকল নাওত মানে নাওত নামি গৈ পানীত নমাৰ সুবিধা এই সুবিধাটো মানে ভিআইপি লোকসকলে আগতে লাভ কৰিছিল আৰু এনেকৈ যেতিয়া ফ্ল'ৰটো টাইটানিক জাহাজত পানী সোমাই গ'ল তো সোমাই যোৱাৰ পিছত এই যি সৰু সৰু নাও আছে এই সৰু সৰু নাওত বহু লোকক মানে তাত নমাই দি গুচি দিলে বহু লোকক মানে এই যি আটলান্টিক মহাসাগৰ এই আটলান্টিক মহাসাগৰত নমাই দিলে এই সৰু সৰু নাওত কিন্তু টাইটানিক জাহাজত এতিয়াও বহু লোক আছিল আৰু কিন্তু টাইটানিক জাহাজত এই 20খন নাওত যেতিয়া মানুহ উঠি গুচি গ'ল সৰু সৰু নাওত তাৰ পিছতো কিন্তু বহু হাজাৰ লোক এই টাইটানিক জাহাজত আছিলে কাৰণ টিকেটৰ মতে 1500 যাত্ৰী আছিল কিন্তু টিকেট নোহোৱাকৈ মানে বহু লোক এই টাইটানিক জাহাজত উঠিছিল এক্সপেৰিয়েন্স লোৱাৰ কাৰণে যাৰ কাৰণে টাইটানিক জাহাজত বহুত বেছি মানুহ ৰৈ গৈছিল আৰু এনেকৈ ৰাতি প্ৰায় 2 বজাৰ পিছত এই টাইটানিক জাহাজখন এই যিটো আটলান্টিক মহাসাগৰ এই আটলান্টিক মহাসাগৰত মানে সম্পূৰ্ণৰূপে ডুব গৈছিল আৰু লগতে এই টাইটানিক জাহাজত 1500তকৈ বেছি লোকৰ মানে মৃত্যু হৈছিল আৰু আপোনালোকক জনাই থওঁ যে এই সময়ত ৰাতিৰ সময়ত আটলান্টিক মহাসাগৰৰ যি পানী এই পানী 2 ডিগ্ৰীতকৈও কম টেম্পাৰেচাৰৰ আছিল আৰু কোনোবা যদি সাঁতুৰিও থাকিম বুলি ভাবিছিল তেওঁ মানে সাঁতুৰি থাকিব নোৱাৰে কোনো লোকে কাৰণ আমাৰ বডিয়ে ইমান কম টেম্পাৰেচাৰ মানে সহ্য কৰিব নোৱাৰে আৰু এনেকৈ এই যি টাইটানিক জাহাজ এই টাইটানিক জাহাজ 14 এপ্ৰিলৰ নিশা আটলান্টিক মহাসাগৰত মানে সম্পূৰ্ণৰূপে বিলীন হৈ গৈছিল আৰু তথ্য মতে টাইটানিক জাহাজৰ ভিতৰত থকা যিসকল লোকৰ মৃত্যু হৈছিল সেই লোকৰ সংখ্যা আছিল প্ৰায় 1500 আৰু এনেকৈ এই যি আনচিংকেবল টাইটানিক জাহাজ এই টাইটানিক জাহাজখন মানে সম্পূৰ্ণৰূপে পানীত ডুব গৈছিল তো নিশ্চয় আপুনি আজি গম পালে যে টাইটানিক জাহাজ কেনেকৈ ডুব গৈছিল তো যদি ভিডিঅ'টো চাই ভাল লাগিল তেনেহলে এই ভিডিঅ'টোত আপুনি এটা লাইক কৰক আৰু এনেকুৱা ইন্টাৰেষ্টিং ভিডিঅ' পাবৰ বাবে প্ৰাঞ্জল কলিতা ইউটিউব চেনেল আপুনি সাবস্ক্ৰাইব কৰিও ল'ব পাৰে